Hey guys, welcome back to Sana's Vlogs. আজি বহুত দিন হ'ল একো ভিডিঅ' আপোনালোকক দিব পৰা নাই। পৰিস্থিতি বহুত বেয়া, কোনেও ক'তো যাব পৰা নাই, সেই হিচাপত ভিডিঅ' বনাব পৰা নাই। আৰু মই মোৰ মাৰ ঘৰত আছোঁ। আগতে আগৰ পৰিৱেশ হ'লে মাৰ ঘৰত আহিলে মই বহুত ভিডিঅ' দিব পাৰিলোঁ হয়, ক'ৰবাত যোৱা বা কিবা কিবি এনেকুৱা। কিন্তু এতিয়া ঘৰৰ পৰা ওলাব পৰা নাই, নালাগেও ওলাব, যিহেতু পৰিস্থিতি খুব বেয়া। আপোনালোকৰ ঘৰতে থাকক, সুৰক্ষিত থাকক। মই ভাবিছোঁ মই আগৰ ভিডিঅ' এটাত কৈছিলোঁ যে মই মোৰ মাৰ ঘৰৰ হোম টাৱাৰ এটা দি দিম। সেইকাৰণে ভাবিছোঁ আজি সেই ভিডিঅ'টোকে দি দিওঁ। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। বাহিৰৰ পৰা ভিতৰলৈ সোমাই আহি আমাৰ ফুলনিখন প্ৰথমতে পোৱা যায়। ইয়াতে এইবোৰ ফুল মই লগাইছিলোঁ, কিছুমান আমাৰ মাও লগাইছে। ফুলবিলাক আগতকৈ এতিয়া বেছি ধুনীয়া হৈছে আৰু ছিজনৰো হয় এতিয়া, যিহেতু বাৰিষা বহুত জীপাল হৈ উঠিছে। কিন্তু কিছুমান ফুল কটালিও দিয়া গৈছে, যিহেতু বহুত জোপোহা হৈ যায়, ভয় লাগে কিছুমান ক্ষেত্ৰত। সেইকাৰণে চাফা কৰি ৰখা হৈছে আৰু এইবিলাক এনেকৈ সৰু সৰুকৈ ৰখা হৈছে গোটেইখিনি। এইবিলাক এইফালে এনেকৈ সৰু সৰু ফুলবিলাক আছে। এইফালে জেচমিন, এইটো বাহিৰত বতাহো দি আছে। এইফালে মই কিছুমান ফুলৰ নামো নাজানো, আৰু এইটো ৰক্তজবা মই লগাইছিলোঁ, বেছি দিনো হোৱা নাই, কিন্তু ফুলজোপা বহুত ডাঙৰে হৈ গৈছে। দেখি ভাল লাগিছে, নিজে ৰোৱা কিবা এটা বস্তু হ'লে এনেও ভাল লাগে দিয়াচোন। এইফালে এনেকৈ ফুলবিলাক আছে, আৰু এজোপা গোলাপ হয়, বহুত সৰু আছিলে এইজোপা ডাঙৰেই হৈছে। এইফালে আৰু এনেকুৱা গছৰ পুলি, ৰক্তজবাই হয়। আৰু এইফালে আৰু এটা গছৰ পুলি, এইফালে মধুৰি, আৰু এইটো আনাৰসৰ হয়, এনেই ৰোৱা গৈছিলে, হৈছে কিন্তু। এইফালে পাইন, আৰু এইটো জেচমিন বহুত আছে, চাৰিওফালে য'তে নোযোৱা জেচমিন পাবাই। এনেকুৱাই হয় পৰিৱেশটো, আপোনালোকক দেখুৱালোঁ। আৰু এইফালে এইটো ডাঙৰ গেট হয় এইখন। এইফালেতো আমাৰ কিছুমান মানুহ অহা যোৱা কৰে, একদম চোতাললৈকে ওলাব পাৰি। আপোনালোকক মই দেখুৱাম নিশ্চয়। এইফালে বাগান আছে এইখন। ইয়াত অকল ফুল নহয়, অমিতা আছে, বেঙেনা আছে, তাৰপিছতে তামোলৰ পুলি কিছুমানো লগাইছে, আৰু এইফালে লিচুৰ পুলি আছে, আৰু এইফালে কেৰেলা হয়। ফুলখিনিতো আছেই বাৰু। এইফালে নাৰিকলৰ পুলি, অমিতা, কলৰ গছ, এনেকৈ এজোপাটো ডাঙৰ গোলাপেই হয়, এইটো এটা ফুল, এনেকৈ এইফালে আছে। বাকী আৰু এইফালে কাষত এইখন স্কুল হয়, LP স্কুল হয়। আৰু এইকেইজোপা ময়ে আনিছিলোঁ, কেকটাছ এইটো। ঠিকেই আছে ফুলখিনি, এনেকুৱা। আৰু এইফালৰ পৰা এনেকুৱা হয় দেখিবলৈ, আমাৰ এইটো বাট বহুতেই দীঘল হয়। এনেকৈ ভিতৰলৈ সোমাই আহিব পাৰি, সোমাই কিনে ইয়াতে চকী তকী এনেকৈ থাকে, টুল চুল, ইয়াতে কিছুমান মানুহ আহিলে পটকছে বহিব পাৰে। এইফালে এইটো জলকীয়াৰ পুলি হয়, মায়ে কাপোৰ ধুইছে, এইবিলাক মেলি ৰাখিছে। জলকীয়াৰ পুলি, ফুলৰ গছ, আৰু চোতালতো আছে ফুলৰ গছ, বহুখিনিয়ে আছে। এইটো গোলাপ হয় আৰু ৰক্তজবা হয়, দুয়োটা মিলি লগ হৈ আছে, সেইকাৰণে বহুত ডাঙৰ দেখা হৈছে। বাকী আৰু চোতালত ফুল বুলিলে এইখিনিয়ে আছে দিয়ক। বাকী আৰু এইফালে এইখন যে দেখিছে, এইখন মোৰ স্কুটি আছিলে। বাকী এতিয়া আব্বাই চলাই, বহুত ধুনীয়াকৈ ৰাখিছে, ভালেই আছে, চলাব মন যায়, এতিয়াও চলাওঁ কেতিয়াবা এইখন। বাকী আপোনালোকক মোৰ হোম টাৱাৰটো এতিয়াহে আৰম্ভ কৰিম। বাহিৰৰ পৰিৱেশটো আগতীয়াকৈ দেখুৱাই দিলোঁ। বাহিৰৰ পৰা এনেকৈ ভিতৰত সোমাই গেটখন খুলি কেনে বাৰাণ্ডা হয় এইটো। এইখন এখন মেট ৰাখিছোঁ ইয়াতে, আৰু এনেকুৱা হয় পৰিৱেশটো। দেখিবলৈ ভালেই হয়। ওপৰত এইকেইজোপা গছকেইজোপাই বহুত ধুনীয়া পৰিৱেশ এটা দাঙি ধৰিছে। চাৰিওফালে সেউজীয়া, ভালেই লাগে। ইয়াতে গৰমততো বিৰাটেই আৰাম হ'ব বহিবলৈ।
এনেকুৱা হয়। বাকী ভিতৰত এইটো এটা সৰু গেট হয়। এইখনেৰে আলহী আহিলে, আমি আহিলে এনেকৈ এইফালেদি সোমাই আহোঁ। এনেকুৱা বহুত ধুনীয়া লাগিছে, সেউজীয়া সেউজীয়া, সেইকাৰণে মই আপোনালোকক দেখুৱাইছোঁ। বাহিৰৰ বাৰাণ্ডাৰ পৰা ভিতৰলৈকে সোমাই আহিয়ে আমাৰ ড্ৰয়িং ৰুমটো পোৱা যায়। ড্ৰয়িং ৰুমটো ইয়াতে চোফাটো ৰাখিছোঁ এনেকৈ। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ গোটেইখিনিয়ে। চোফাটো এনেকৈ ৰখা গৈছে, চকী এটা ৰাখিছোঁ মাজত। এইফালে এই ফুলবিলাক এনেকৈ ৰাখিছোঁ। আৰু এইখন দেখুৱাওঁ মই আপোনালোকক। এইটো 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 বাটাৰফ্লাই কেইটা মই লগাইছিলোঁ। আৰু এইখন আব্বাৰ মানে সম্বৰ্ধনা পত্ৰ হয়। যেতিয়া ৰিটায়াৰমেণ্ট হৈছিলে তেতিয়া দিছিলে। ইয়াতে ভালকৈ মই লগাই ৰাখিছোঁ ৱালতে। এইফালে কৰ্ণাৰত ফুল আছে, শ্ব'পিচ আছে এনেকুৱা। ইয়াতেও এইখনো এখন সম্বৰ্ধনা পত্ৰই হয়, এইখনো লগাই ৰাখিছোঁ। এইটো ষ্টিকাৰ হয়, ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি লগাইছিলোঁ। এইফালে ফুল আছে, এটা শৰাই, এইটো এটা জাপি। এইখিনি পৰিৱেশটো, ড্ৰয়িং ৰুমটো বিশেষ মানে নসজোৱা বুলিও ক'ব নোৱাৰি, বিশেষ সজোৱা বুলিও ক'ব নোৱাৰি। চিম্পলকৈ যিমানখিনি পাৰিছোঁ ৰাখিছোঁ আৰু এনেকৈ। গোটেইবিলাক ডেক'ৰেশ্যন ময়ে কৰা হয়। এইখন চেণ্টাৰ টেবুলত এইটো এটা লোটাছ ৰাখিছোঁ, পানীত তিয়াই ৰাখিছোঁ এইটো এনেকৈ। ড্ৰয়িং ৰুমটোৰ পৰা ওলাই মাজৰ ৰুমটোত সোমাব পাৰি। এইটো ৰুম মোৰ বুলি ক'লেই ভুল নহ'ব আৰু। বিয়াৰ আগত এইটো ৰুম মোৰেই আছিলে, এতিয়াও মোৰেই হয়। এইফালে আমি এখন ডাইনিং ৰাখিছোঁ। আৰু কৰ্ণাৰত বেচিন আছে এটা। মই আপোনালোকক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইফালে খিৰিকী, আৰু এইফালে এইখন বিচনা। এইখন বিচনা মোৰেই হয়। চকী ৰাখিছোঁ ইয়াতে, চকী ৰাখিছোঁ। এইফালে মাহঁতৰ ৰুমত সোমাব পাৰি দৰ্জা, আৰু ইফালে বাহিৰলৈ যাব পাৰি। ইয়াতে চোফা এটা আৰু টিভিটো বহুত আগৰে হয়, কিন্তু বহুত ভাল হৈ আছে, সেইকাৰণে চেঞ্জ কৰা যোৱা নাই। এনেকৈ ৰখা গৈছে গোটেইখিনি। মাজৰ ৰুমটোৰ পৰা ওলাই মাহঁতৰ ৰুমটো দেখাইছোঁ। এইটো এটা মেট ৰাখিছোঁ। এইখন আব্বাৰ বিচনা হয়। ইয়াতে এইফালে খিৰিকী আছে এখন, আৰু এইফালে এখন, এইটো ৰুম দেখুৱালোঁ এইমাত্ৰ। এইফালে টেবুল আছে এখন, আৰু এইখন এখন বিচনা। আমি বাহঁত আহিলে থকা যায় ইয়াতে, গোটেইকেইখন কভাৰ হৈ যায়। এটা ৰুমতে 3টা বিচনা আছে, হল টাইপ ৰুমেই হয় এইটো। আৰু ইয়াতে টেবুল আছে, মানে চেনিটাইজাৰ, গুড নাইট, পাৱাৰ বেংক, কিবাকিবি ইয়াতে আছে। আৰু এইখন মাৰ বিচনা হয়। এতিয়া মা আৰু মইহে আছোঁ বৰ্তমান এইখনত। আৰু এইফালে মোৰ মাৰ গডৰেজ হয় এইটো, আৰু ওপৰত ব্লেংকেট আছে এনেকুৱা। এইফালে খিৰিকী আছে সেইখন, আৰু এইফালে এইটো এটা ট্ৰাংক আছে। আৰু এইটো খৰাহীত ইয়াতে আব্বাৰ চশমা আৰু কিবাকিবি আছে এনেকুৱা। এইটো চেনিটাইজাৰ, এইটো মেইন বৰ্তমান কালত, এইটো লাগিবই। বাকী গোটেই পৰিৱেশটো এইটো ৰুমৰ এনেকুৱাই হয়। ৰুমটো ডাঙৰেই হয় বহুত। সেইফালে কিটচেন আছে, কিটচেনটো দেখুৱাম মই আপোনালোকক। এনেকুৱা এইটো ৰুমত সোমায়ে এইটো এটা সৰু ড্ৰেছিং ৰুম বুলি ক'লেও ভুল নহ'ব। ইয়াতে ইনভাৰ্টাৰ ৰখা গৈছে, কাষত এটা ফুলদানি, আৰু এইফালে মই লৈ অনা কাপোৰবিলাক, বেগটো এনেকৈ ৰখা গৈছে। আৰু ইয়াতে আলহী চালহী বহুত বেছি হ'লে এটা মানুহ কিবাকৈ ফিল আপ হৈ যায় আৰু।
ধুনীয়াকৈ ৰাখাই গৈছে ৰুমটো। বাকী কাপোৰবিলাক আমি আহিলে এনেকুৱা উল্টা পাল্টা হৈয়ে যায় আৰু। এইটো মই হয়, গ্লাছত দেখিবলৈ পাইছেই। বাকী ইয়াতে কিবা কিবি এনেকুৱা ইউজ কৰা বস্তুবিলাক আছে। এইখন মাৰ আলনা হয়। ৰুমটো দেখি সৰু হয়, কিন্তু ভাল লাগি থাকি এইটো ৰুমত। এইখন আৰু এইটো কিটচেন হয় আমাৰ। ইয়াতে আমি বহি কেনে চব চাহ ভাত গোটেই খাওঁ। বাকী এইফালে সেইটো মাহঁতৰ ৰুম। এইফালে খিৰিকী এখন আছে, বেচিন আছে, ফিল্টাৰ, আৰু এইফালে পাকঘৰত যিবিলাক থাকে আৰু বস্তু। ইমান বেছি দেখুৱাবলৈ একোৱেই নাই, চিম্পলে হয় এনেকুৱা। এইফালে এইটো মাৰ ফ্ৰিজ হয় এনেকুৱা। এইখিনিয়ে আৰু কিনো দেখুৱাম আৰু, গোটেইখিনি দেখুৱাইছে। এইটো মা কাম কৰি আছে, এইখিনিয়ে। গা ধুবৰে হ'ল। এতিয়া গিজাৰৰ চুইচটো অন কৰি দি দিছোঁ। গৰম পানী দিয়ে গা ধুওঁ আজিকালি, কাৰণ চৰ্দি কাহ হ'ব নালাগে এইখিনি টাইমত, বিৰাটেই ভয় লাগে। বাকী বাথৰুমটো মই অকণমান দেখুৱাই দিছোঁ, কিয়নো বাথৰুমটো দেখুৱাম আৰু অলপ দেখুৱাই দি দিছোঁ এনে। এইখিনিয়ে। তেনেহ'লে বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদিহে আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।